আজি হ'ল বিয়া আৰু আমাৰ প্ৰথমতে বিয়াৰ দিনাখন ৰাতিপুৱা শ্ৰাদ্ধ হয় আৰু ইয়াত শ্ৰাদ্ধ চলি আছে। দিনটো ব্যস্ততা থকাৰ বাবে দিনৰ বাকীবোৰ ক্লিপ লোৱাই নহ'ল। আবেলিহে অকণমান ল'লোঁ আৰু এয়া আমি গৈ আবেলি তাত উপস্থিত হ'লোঁ। এয়া হৈছে আমাৰ আবেলি লুক। এয়া কইনা ব্যস্ত পূৰা ফটোশ্বুটত। ডেন্স অবিহনে যেন বিয়া আজিকালি একেবাৰে অসম্পূৰ্ণ। ইফালে গৈ দেখিলোঁ যে বাটত একেবাৰে গোটেইবোৰ আলহী একলগ হৈ নাচি আছে। মই গৈ তাত অকণমান ক্লিপ ল'লোঁ। আমি হ'লে নচা নাই আৰু গৈ ভিতৰত সোমাই মই কইনাৰ ফাইনেল লুকটো চালোঁ আৰু তাত অকণমান কইনাৰ খবৰ সুধিলোঁ যে কেনেকুৱা লাগিছে দিনটো। তাই ক'লে যে গোটেই দিনটো একেবাৰে টায়াৰ্ড আৰু চাওঁতে এইফালে বাটত দৰাও আহি গ'ল। কিবা এটা সাংঘাতিক ধৰণৰ মুহূৰ্ত এইখিনি একদম একেবাৰে নিজৰ বিয়ালৈকে মন পৰি গৈছে একদম।